আজিও ভিডিঅ'টো আৰম্ভণি কৰিছোঁ পাকঘৰৰ পৰাই। নাজানো আৰু পাকঘৰৰ কামৰ পৰা কেতিয়ানো আজৰি পাম। এদিন হ'লেও আজৰি পালে ভাল লাগিলে হয়। এয়া তেল ৰুটি পুৰি আছোঁ। ৰুটি কেইখনমানকৈ বনাইছোঁ। ৰাতিপুৱা যিহেতু ৰুটিয়ে খাম বুলি ভাবিছোঁ। ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, ভিডিঅ'টো চাই থাকিব। ৰাতিপুৱা ৰুটিটো খাই লৈছোঁ। যিহেতু এতিয়া মোৰ একেবাৰে সময় নাই, সেইকাৰণে চব্জি তব্জি একো বনোৱা নাই। লাল চাহ একাপ লৈ লৈছোঁ আৰু ৰুটিটো খাই লৈছোঁ। বাকী কালি ৰাতি ভাজি চাজি কিবাকিবি আছিলে, সিহঁতি খাইছে। ৰুটি ক'ত আনিলে? ৰুটি গামলাটোতে লৈ আহিলে বাইদেৱে। যিটো গামলাত ৰুটি আটাখিনি মঠিছিলোঁ, সেই গামলাটোতে লৈ আহিলোঁ। গৃহিণী মানুহ নহয় জানো, কাম কেনেকৈ কম হয় সেয়াকে বিচাৰি ফুৰোঁ আৰু। এইফালে দেহা মানুহ। এয়া লাডুগুটিটো কি খেলিছা এইবোৰ তুমি? অঁ, কাম কৰিছা? অঁ, ব'লা আমি টেঙেচি বুটলোঁগৈ ব'লা। তুমি খৰাহি এটা লৈ নালাগে, তুমি আহিব নালাগে, তাত বিচাৰ থাকে। নালাগে, তাক নিনিবা। তুমি নাহিবা দেই। আজি ভাবিছোঁ দুপৰীয়া সাজত টেঙেচিৰ দাইল বনাম, গতিকে বাৰীৰ পৰা টেঙেচি কেইডালমান বুটলি আনো। আহক। এইবিলাক টেঙেচি দেখোন। সেইবোৰ বৰ টেঙেচি, সৰু টেঙেচিহে বুটলি। কমলাজোপা তলতে আছে টেঙেচি, গোটেইখন টেঙেচিয়ে হৈ আছে। পালোঁ কেইডালমান টেঙেচি, সেই ভালেকেইডালেই পালোঁ। এয়া দি এতিয়া দাইল বনাম ধুনীয়াকৈ, মচুৰ দালিৰ লগত টেঙেচি, ভাল লাগিব খাই। এইফালে ৰঙালাও পিটিকা, টেঙেচিৰ এয়া দাইল নহয়, টেঙেচিৰ চুপ টাইপত। এইফালে দাইল, আলু, ফ্ৰাই মাছ, ভাত, নিমখ আৰু এইফালে খাই লওঁ দেই। ভাতটো খাই লওঁ দেই ৰাইজ। দুপৰীয়া ভাত, যিহেতু এতিয়া 2টা বাজিলে। এইখিনি টেঙেচি দাইল নহয়, টেঙেচি পানী বনাইছে, বিৰাট ধুনীয়া হৈছে খাবলৈ। লতিকা এইবিলাক মই খায়ে দেখুৱাওঁ আপোনালোকক কেনেকুৱা লাগিছে। টেঙেচি যদি দাইলত দি কোনোবাই নাখায়, ঘৰত দিবলৈ দিগদাৰ হয় নহয়, সকলোৱেতো নাখায়, তেতিয়া এনেকৈ বনাই খাব। লগত মাছ, লগত 2টা জলকীয়া। পিছবেলা চাহ কাপ খাবলৈ লৈছোঁ। এবাটি লৈ লৈছোঁ, কাপ নহয়, জেলপি, বিস্কুট আৰু এইটো পেৰা। এইটো আচলতে পেৰা নহয়, পকা মিঠৈ হয়। এইবাৰ পেৰা ষ্টাইলত বনিলে। খাই লওঁ চাহকাপ। এয়া ভণ্টিয়ে মোৰ কাৰণে লৈ আহিছে ম'ম' লৈ আহিছে ভণ্টিয়ে মোৰ কাৰণে। খাবলৈ লৈছোঁ এয়া ম'ম'। কোনে কোনে খাই ভাল পায়?